Hello guys, once again welcome to our channel Assamese medium. আৰু আজি আমি এই ভিডিওটোত লৈ আহিছো তোমালোকৰ a thing of beauty কবিতাটোৰ question answers. আৰু আমি আমাৰ আন এটা ভিডিওত অলৰেডি তোমালোকক a thing of beauty কবিতাটোৰ ধুনিয়াকৈ অসমীয়াত এক্সপ্লেইন কৰি দিছো. যদি তোমালোকৰ মাজৰ কোনোবাই এই ভিডিওটো এতিয়ালৈকে চোৱা নাই তেনেহলে চাই লোৱা কাৰণ তোমালোকে যদি এই question answers বোৰ বুজি পাব লাগে তেতিয়া হলে তোমালোকে পোয়েমটো ধুনিয়াকৈ অসমীয়াত বুজি পোৱাটো দৰকাৰী. আৰু এই ভিডিওটো চাবলৈ তোমালোকে আমাৰ এই ভিডিওটোৰ আই বটনত গৈ ক্লিক কৰিলে পাই যাবা. তোমালোকৰ প্ৰথম কোৱেশ্চনটো হ'ব list the things of beauty mentioned in the poem. আৰু এনসাৰটো হ'ব every object of nature is a thing of beauty and they give us pleasure. The things of beauty mentioned in the poem are the sun, the moon, old and young trees, daffodil flowers, clear streams, masked roses, tombs built in honor of heroes and their tales. These things of beauty are like blessings from heaven. তোমালোকক প্ৰথম কোৱেশ্চনটো সুধিছে যে তোমালোকৰ পয়েম এ থিং অফ বিউটি কবিয়ে কোনবোৰ থিংস অফ বিউটি বা কোনবোৰ ধুনিয়া বস্তুৰ কথা উল্লেখ কৰিছে আৰু এই ধুনিয়া বস্তুসমূহৰ নামবোৰ তোমালোকক লিখিব দিছে. এইবাৰ আমি তোমালোকক এনসাৰটোৰ অসমীয়াটো জনাই দিছো. এই প্ৰকৃতিত থকা সকলোবোৰ বস্তু হৈছে থিংস অফ বিউটি বা যথেষ্ট ধুনিয়া আৰু এই সকলোবোৰ বস্তুৱে আমাক সদায় মনত প্লেজাৰ বা আনন্দ দি আহিছে. তোমালোকৰ কবিতাটোত থকা থিংস অফ বিউটি সমূহ হৈছে the sun, the moon, trees old and young অৰ্থাৎ নপুৰণি গছ-গছনিসমূহ, daffodil flowers বা daffodil ফুলবোৰ, clear streams বা পৰিষ্কাৰ হ্ৰদসমূহ and masked roses. Masked roses হৈছে এবিধ গোলাপ ফুল. Tombs built in honor of heroes and their tales অৰ্থাৎ হিৰো বা যিবিলাক সাহসী বীৰ পুৰুষ যে দেশৰ কাৰণে নিজৰ প্ৰাণ উৎসৰ্গা কৰে তেনেধৰণৰ মানুহৰ মৃত্যু হলে তেওঁলোকক য'ত কবৰ দিয়া হয় সেই ঠাইত এখন ফলি বা এখন ফলক লগোৱা থাকে আৰু এই ফলকখনত সেই মানুহজনৰ জীৱনৰ যিবিলাক কৃতিত্ব আছিল সেইসমূহৰ বিষয়ে কিছু উল্লেখ থাকে আৰু তাক টুম বুলি কোৱা হয়. আৰু এই বীৰ পুৰুষসকলৰ যিবিলাক লেজেণ্ড বা সিহঁতৰ যিবিলাক কৃতিত্বৰ ষ্টৰিজ এই সকলোবোৰ বস্তুৱে যথেষ্ট ধুনিয়া আৰু এইবিলাক বস্তুৰ বিষয়ে কবিয়ে কবিতাটোত উল্লেখ কৰিছে. আৰু এই থিংস অফ বিউটি সমূহ হৈছে ভগৱানে স্বৰ্গৰ পৰা আমাৰ ওপৰত কৰি থকা এটা আশীৰ্বাদৰ নিচিনা. আৰু এইবাৰ আহিছো তোমালোকৰ কোৱেশ্চন নম্বৰ 2 লৈ লিষ্ট দ্য থিংস দ্যাট কজ সাফাৰিং এণ্ড পেইন. আৰু এনসাৰটো হ'ব ইন দ্য পোয়েম KEATS mentioned about so many things that cause suffering and pain. These are anxiety and depression that send us into hopelessness, the lack of noble human beings, the gloomy days, and our ill health. Our second question to তোমালোকক খুদা হৈছে যে কবিতাটোত কবিয়ে এনেধৰণৰ কি বস্তুৰ বিষয়ে উল্লেখ কৰিছে যিবিলাক বস্তুৱে আমাৰ মনত suffering and pain অৰ্থাৎ দুখ যন্ত্ৰণা দিয়ে. আৰু এনসাৰটোৰ অসমীয়াটো হ'ব যে কবিতাটোত জন কিটছে এনেধৰণৰ বহুত বস্তুৰ কথা উল্লেখ কৰিছে যিবিলাক বস্তুৱে আমাৰ মনত সদায় সাফাৰিং এণ্ড পেইন অৰ্থাৎ দুখ যন্ত্ৰণা দি আহিছে. এইবোৰ হৈছে আমাৰ মনত থকা এংজাইটি এণ্ড ডিপ্ৰেশ্যন অৰ্থাৎ মানসিক উৎকণ্ঠা, মানসিক চাপ আৰু এইবিলাকে আমাক হোপলেছনেছ অৰ্থাৎ আশাহীনতাত পেলাই দিয়ে. তাৰপিছত আহিব দ্য লেক অফ নোবল হিউমেন বিংছ অৰ্থাৎ ভাল মানুহ বা গ্ৰেট হিউমেন বিঙৰ অভাৱ এণ্ড গ্লুমি ডেজ অৰ্থাৎ আমাৰ জীৱনৰ যিবিলাক বেয়া দিন আৰু আমাৰ ইল হেল্থ অৰ্থাৎ আমাৰ বেয়া স্বাস্থ্য. And your third question is, what does the line, therefore are we reading a flowery band to bind us to earth, suggest to you? And your answer is, the poet says that every day it is the beauty which fills us with the spirit to live. It is the beauty which builds the desire in us to live, though there are sad moments. The things of beauty are like reeds of beautiful flowers. We seem to weave a flowery band every day that bind us to the earth. তোমালোকক question number 3 কবিতাটোৰ পৰা এটা লাইন তুলি দিয়া হৈছে আৰু এই লাইনটো হৈছে therefore are we reading a flowery band to bind us to earth. আৰু এই লাইনটোৰ অসমীয়াটো হৈছে যে আমি সদায় এডাল ফুলৰ মালা গুঠো আৰু এই ফুলৰ মালাডালে আমাক এই পৃথিৱীখনৰ লগত বান্ধি ৰাখিছে. আৰু এই লাইনটোৰ জৰিয়তে তোমালোকে কি বুজি পাইছা আৰু এইবাৰ আমি তোমালোকক এনসাৰটোৰ অসমীয়াটো কৈ দিছো. কবিয়ে কবিতাটোত কৈছে যে এই পৃথিৱীৰ যিবিলাক থিংস অফ বিউটি বা ধুনিয়া বস্তু আছে এই বস্তুবিলাক আমাৰ মনত সদায় জীয়াই থাকিবলৈ এটা স্পিৰিট বা শক্তি প্ৰদান কৰে আৰু এই ধুনিয়া বস্তুবিলাকে
যদিও আমাৰ জীৱনত যথেষ্ট দুখ দুৰ্দশা আছে তথাপিও আমাক আগবাঢ়ি যোৱাত বা আমাৰ জীৱনটো জীয়াই থকাৰ বাবে আমাৰ মনত ইচ্ছাৰ সৃষ্টি কৰিছে কবিয়ে কৈছে যে ধুনীয়া বস্তুবিলাক এডাল ধুনীয়া ফুলৰ মালাৰ নিচিনা আৰু এই ধুনীয়া বস্তুৰ যিডাল মালা এই মালাডালে আমাক সদায় এই পৃথিৱীখনৰ লগত আমাক বান্ধি ৰাখিছে Now this is your question number 4 What makes human beings love life in spite of troubles and sufferings Our answer to hobo The earth is full of hatred, greed and negativity According to the poet the gloom and sadness caused by this negativity fades away with the positive vibes of the beautiful things that surround us. It is the beautiful things which fills us with the spirit to live, though there are troubles and sufferings in human life. তোমালোকক question number 4 টো সুধিছে যে যদিও এই পৃথিৱীখন যথেষ্ট ট্ৰাবল বা সমস্যা বা যন্ত্ৰণাৰে ভৰি আছে তথাপিও মানুহক নিজৰ জীৱনটো ভাল পোৱাৰ বাবে কোনে বাধ্য কৰাইছে আৰু তোমালোকৰ এনসাৰটোৰ অসমীয়াটো হ'ব যে এই পৃথিৱীখন যথেষ্ট ঘৃণা লোভ বিভিন্ন নকাৰাত্মক চিন্তা বা কৰ্মৰে ভৰি আছে আৰু এই নকাৰাত্মক চিন্তা বা কৰ্মৰ পৰা যিবোৰ দুখ বা যন্ত্ৰণাৰ সৃষ্টি হৈছে এই সকলোবোৰ বস্তু ধুনীয়া বস্তুবিলাকৰ পৰা অহা যিটো পজিটিভ ভাইবছ বা ধনাত্মক শক্তি আছে এই শক্তিয়ে এই বেয়া বস্তুবোৰক আমাৰ মনৰ পৰা আঁতৰাই পঠাইছে অৰ্থাৎ এই ধুনীয়া বস্তুবিলাকে আমাৰ মনত এটা শক্তি বা সামৰ্থ্য প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ জীৱনটো জীয়াই থাকিবলৈ সামৰ্থ্য হৈছো তোমালোকৰ question number 5 টো হৈছে Why is grandeur associated with the mighty dead আৰু answerটো লিখিবা The grandeur of the mighty dead lies in their noble deeds These mighty deeds who sacrificed their lives are an inspiration for us forever The beautiful legacy of their bravery is the grandeur which is associated with the mighty dead. তোমালোকৰ question number 5 টোৰ অসমীয়াটো হৈছে যে grandeur কিয় mighty deadৰ লগত associate বা সংযুক্ত কৰা হয় এটা grandeur মানে হৈছে যেটো জাকজমকতা বা সৌন্দৰ্য আৰু mighty dead মানে হৈছে যেটো বীৰৰ মৃত্যু বা পৰাক্ৰমতাৰ মৃত্যু এবাৰ আমি এনসাৰটোৰ অসমীয়াটো কৈছো যিবিলাক mighty dead আছিলে বা যিবিলাক বীৰ আছিলে তেওঁলোকৰ যদিও মৃত্যু হৈছে কিন্তু তেওঁলোকৰ যিবিলাক নোবল ডিডছ আছিলে বা ভাল কৰ্মৰাজি আছিলে তাৰ লগত সদায় গ্ৰেন্ডিয়ৰ সোমাই থাকে বা সৌন্দৰ্য সোমাই থাকে আৰু এই যে মাইটি ডেড সকল আছে তেওঁলোকে নিজৰ দেশৰ কাৰণে বা নিজৰ জাতিৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু তেওঁলোকৰ কাহিনীবোৰ আমাৰ কাৰণে জনমে জনমে সদায় এটা ইনস্পিৰেচন বা অনুপ্ৰেৰণা আৰু এই মাইটি ডেড সকলৰ যিবিলাক বিউটিফুল লেগেসি বা তেওঁলোকৰ যিবিলাক বিখ্যাত কাহিনী এই কাহিনীবোৰত সদায় গ্ৰেন্ডিয়ৰ বা সৌন্দৰ্য সোমাই থাকে Now moving on to your question number 6 Do we experience things of beauty only for short moments or do they make a lasting impression on us Our answer to likhiba According to KEATS a thing of beauty is a joy forever He says that beauty stays forever It never fades away Rather it increases with the passing of time Even if we see it for a few moments, it has a lasting impression on us. Question number 6 to tumaloko khudise je jibor dhuniya bostu ase ba things of beauty ase ei things of beauty bor ami khub kom homoyor babe anubhob koru ne ei dhuniya bostu bore amar monot eta digholia sap eri thoi jay aru kobite to John Keats e koise je a thing of beauty is a joy forever orthat dhuniya bostu bore amar monot hoday anondo prodan kore তেখেতে কৈছে যে বিউটি ষ্টেজ ফৰএভাৰ অৰ্থাৎ ধুনীয়া বস্তু সদায় আমাৰ লগত থাকি যায় ই কেতিয়াও শেষ হৈ নাযায় বৰঞ্চ সময়ৰ গতিৰ লগত ইয়াৰ সৌন্দৰ্য বাঢ়িহে গৈ থাকে যদিও আমি যিকোনো ধুনীয়া বস্তু এটাৰ অভিজ্ঞতা খুব কম সময়ৰ বাবেও লাভ কৰো তথাপিও কিন্তু ইয়াৰ যিটো চাপ এই চাপটো আমাৰ মনত সদায় ৰৈ যায় আৰু question number 7 টো হৈছে আজি আমাৰ ভিডিওটোৰ লাষ্ট question What image does the poet use to describe the beautiful bounty of the earth Our answer to hobo Keats describes the beautiful bounty of the earth by an endless fountain of immortal drink It pours constantly into our hearts from heaven He says that the beautiful things are the gifts from God for all of us আৰু তোমালোকৰ এই লাষ্ট কোৱেশ্চনটো সুধিছে যে কবিয়ে কবিতাটোত এই পৃথিৱীৰ বা আমাৰ এই প্ৰকৃতিৰ বিভিন্ন ধুনীয়া বস্তু বা সৌন্দৰ্যৰ কথা বুজাবলৈ কিহৰ ছবি বা কাক ৰূপক হিচাপে ব্যৱহাৰ কৰিছে আৰু এনসাৰটোৰ অসমীয়াটো হৈছে কবিতাটোত জন কিটছে
এই পৃথিৱীৰ বিভিন্ন ধুনীয়া বা সৌন্দৰ্যৰ কথা বুজাবলৈ এটা এন্ডলেছ ফাউন্টেনৰ ছবি ৰূপক হিচাপে ব্যৱহাৰ কৰিছে আৰু ফাউন্টেন মানে হৈছে যিকোনো এটা বস্তুৰ উৎস বা ঝৰ্ণা বুলি কওঁ য'ৰ পৰা সদায় পানী নিৰ্গত হৈ থাকে আৰু এই এন্ডলেছ ফাউন্টেনটোৰ পৰা সদায় ইমৰ্টেল ড্ৰিংক প্ৰবাহিত হয় আৰু ইমৰ্টেল ড্ৰিংক মানে হৈছে অমৃত আৰু এই ইমৰ্টেল ড্ৰিংক বা এই অমৃত আমাৰ অন্তৰত প্ৰবাহিত হয় আৰু তেখেতে কৈছে যে এই বিউটিফুল থিংছ বা এই সৌন্দৰ্যবোৰ ভগৱানৰ পৰা আমালৈ দিয়া এটা ব্লেছিং বা এটা গিফ্ট আৰু এই গিফ্টসমূহ আমি এটা ইমৰ্টেল ফাউন্টেনৰ নিচিনা আমি সদায় লাভ কৰি থাকোঁ অলৰাইট গাইজ আমি তোমালোকক এই গোটেইকেইটা কুৱেশ্যন এনচাৰ্ছ যিমান ভালকৈ পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে এই গোটেইকেইটা কুৱেশ্যন এনচাৰ্ছ PDF ফাইলো ডাউনলোড কৰি ল'ব পাৰা আৰু আমি আমাৰ এই PDF লিংক আমি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো দিছোঁ আৰু লগতে আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ আছে তাত গৈ তোমালোকে আমাক মেছেজ কৰিলেও ইয়াৰ PDF লিংক পাই যাবা আৰু লগতে যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে সকলোৱে লাইক কৰিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাক কমেণ্ট কৰি জনাবা So thank you very much.